বন্ধাকবি আৰু ফুলকবি তোক যে মই ভাল পাওঁ কাক নকবি দাঁতিগা কাক হয় কি কবি আৰু বৰ মনত পৰে অ' ছোৱালীজনীলে তাইৰ নাম বাসন্তী সৰুতে দেখা নেকি তাক মই প্ৰায় পানী কেঁচুৱা হৈ আছিলো নেকি পানী কেঁচুৱা হৈ থাকোঁতে দেখা তই দাঁতিগা অ' বে কোনো বিশ্বাস নকৰিব পাৰে কিন্তু এতিয়া বহুত সৰু হৈ থকাৰ কাৰণে মই মনত থ'ব নোৱাৰিলোঁ ক কিন্তু অকণমান চকমানকৈ মনত আছে এজনী ছোৱালী বুলি ছাৰ গুড মৰ্ণিং 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 তহঁতক আজি কি পঢ়াম তহঁতি নিজে কচোন ছাৰ আপুনি যি পঢ়ায় তাকে পঢ়ক আমি তাকে পঢ়িম ছাৰ বৰ ধুনীয়া গোন্ধাইছে তহঁতৰ টিফিনত আজি কি আনিছ খাবলৈ হয় ল'ৰাহঁত খোৱা বস্তু আনিছোঁ ছাৰ জানিছো তহঁতি খোৱা বস্তু আনিছ কিন্তু কি আনিছ সেইটো সুধিছো খৰিকটীয়া তই কি আনিছ কচোন আজি মায়ে বহুত ভাল বস্তু এটা বনাই দিছে ছাৰ হয় নেকি কি দিছে নিমকি ছাৰ খাবলৈ কি আনিছ নিমকি ছাৰ আৰে তোক মই কি আনিছ সুধিছো তোক আনিবলৈ নাই কোৱা নহয় অ' ছাৰ মই সেইটোৱে কৈছোঁ নিমকি ছাৰ তোক আনিবলৈ নাই কোৱা অ' ছাৰ মই সেইটোৱেই কৈছোঁ আনিবলৈ নাই কোৱা মই গম পাইছোঁ আজি মোক মায়ে খাবৰ কাৰণে বনাই দিছে নিমকি ছাৰ নিমকি খাই যে সেই যে তিনিকোণীয়া চাৰিকোণীয়া বনাই যে সেইটো নিমকি ছাৰ নিমকি কথা সুধি আছিলি তই মই ভাবিছিলো তই মোক আকৌ সুধিছ নিমকি বুলি হে ছাৰ এতিয়া বুজি পালে নিমকি এই হ'ব পালো দে ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে পঢ়ুৱা ষ্টাৰ্ট দিওঁ ছাৰ ছাৰ আহা সোমাই আহা ইমান দেৰি হ'ল যে কিয় নহয় অ' ছাৰ বাহিৰত বহুত বৰষুণ দিছে মই যেনে তেনে বাচি আহিলোঁ ছাৰ সেইকাৰণে সোনকালে পালোহি ছাৰ অকণমান মোতকৈ পিছত অহাবোৰে তাকো নোৱাৰে নহয় ছাৰ বহুত তিতিছে সিহঁতে ৰখিয়ে দিছে মই যেনে তেনে আহিলোঁ ছাৰ হয় নেকি তুমি তিতিলা নেকি ছাৰ মই তিতিলা নহয় ছাৰ তিতিলা ঘৰ আছে মই খগেধৰহে হয় খগেধৰ হেই এডাল মই সুধিছো তিতিলা নেকি মই তিতিলা নহয় ছাৰ আইঐ মই তোক তিতিলা বুলি নাই কোৱা ঐ হয় নেকি ছাৰ মই সেইটোৱে শুনিছোঁ মই কৈছো তুমি বৰষুণত তিতিলা নেকি বুলি আৰু তুমি কৈছা মই তিতিলা নহয় বুলি মানে কি কি ক'ব খুজিছা তুমি বুজি পালোঁ আপুনি সুধিছিলে বৰষুণত তিতিলা নেকি বুলি আৰু মই ভাবিছোঁ মোক তিতিলা বুলি ছাৰে কৈছে নেকি বুলি হ'ব দে বহগে যা দিয়া বেঞ্চত অ'কে ছাৰ ঠিক আছে ছাৰ বুজিছোগে হা ঐ ৰচোন তোৰ চেণ্ডেল ইপাত কেনি গ'ল এপাত পিন্ধিছ যে ইপাত ক'ত গ'ল ছাৰ কি ক'ব আৰু আমাৰ দৰে দিন হাজিৰা কৰা মানুহে বহুত ত্যাগ কৰিব লাগে নহয় ছাৰ মোৰ দেউতায়েও ছাৰ এইটো সপ্তাহত এপাত চেণ্ডেলকে দিছে এইটো সপ্তাহত আৰু ইপাত চেণ্ডেল ছাৰ অহা সপ্তাহত ল'ব ছাৰ মই দোকানীজনক ভালকৈ কৈ থৈছোঁ ছাৰ যে ইপাত চেণ্ডেল মই লৈ যাওঁ ইপাত চেণ্ডেল মই ইটো সপ্তাহত লৈ যামহি ছাৰ ভালকৈ কৈ থৈছোঁ ছাৰ দোকানীজনে কৈছে থৈ দিম বুলি কৈছে ছাৰ গতিকে ছাৰ ইয়াৰ লগৰ পাত যে এইটো সপ্তাহতে ল'ম ছাৰ এতিয়া আৰু এইবাৰতে কাম চলাব লাগিব আৰু ছাৰ তই ঠিক কথাই কৈছ এতিয়া বস্তুৰ যিহে দাম তোৰ নিচিনাকে যেন সকলো ল'ৰা ছোৱালী বুজি পায় অলপ তাকে আৰু দেই